Hello guys, welcome to my Princess Rajdhanini Blog Channel. Princess Rajdhanini Blog Channel আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি মই ঘৰলৈ অহা 10-12 দিনেই হ'ল। আজি মোৰ ঘৰত এইটো আজি হেই ব্লগ আজি মই যাম গৈ। আজি মোৰ মা ঘৰটো আজি শেষ দিন। সো বেয়া লাগিছে অলপ যাবলৈ। সতে ব্লগ মানে অলপ দিন মা ঘৰত থাকিলো ভালো লাগিলে। অলপ দিনৰ কাৰণে এবাৰ দীঘলীয়া ছুটিলৈ মা ঘৰলৈ আহিছিলোঁ থকাকৈ। তাৰ পাছতে মই ভাবিলোঁ আজি দিনটোত মই আপোনালোকক কিবা কিবি দেখাওঁ আৰু আজি মই কেনেধৰণে ব্যস্ত হৈছোঁ। কিন্তু বহুতে বেছি ব্যস্তচোন দেখাব মানে কেমেৰাটো তোলাবলৈ বৰ সময় নোহোৱা হৈ গৈছে মানে। তথাপিও কালি পৰহি পাপাই বৰ ধুনীয়া জেগা এডোখৰত ফুৰাবলৈ নিলে। মই পাপাক ক'লোঁ পাপা মই বহুত দিন ফুৰিব যোৱা নাই। পাপাই মোক ধুনীয়া জেগা এডোখৰত ফুৰাবলৈ নিলে। তাৰপিছতে মই ভাবিলোঁ মই এইটো আপোনালোকৰ লগতে শ্বেয়াৰ কৰোঁ। মই ক'ত গৈছিলোঁ, ইমানেই ধুনীয়া জেগা মই ক'ত গৈছিলোঁ মই ভাবিলোঁ আপোনালোকক দেখাই দিওঁ। আপোনালোকেও চাওক অসমৰ মানে যোৰহাটতে ইমান ধুনীয়া জেগা আছে মানে আপোনালোকে চাবলগীয়া। তাতে মই চাই ভাল পালোঁ, একদম মানে নেচাৰেল হয়, ধুনীয়া গাঁও পৰিৱেশ, পাহাৰ আৰু কিবা কিবি বহুত ধুনীয়া ধুনীয়া জেগা মানে ফুৰিলোঁ আমি। তাৰপিছত মই এই ভিডিঅ'টোত আপোনালোকক দেখাব চেষ্টা কৰিছোঁ। তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে চাব, ক'ত গৈছিলোঁ, কি চালোঁ, কিমান ধুনীয়া লাগিলে আৰু কিমান বেছি ফূৰ্তি কৰিলোঁ। তেতিয়াহ'লে ভিডিঅ'টো আপোনালোকে প্ৰথম পৰা শেষলৈকে চাব। ব'লক তেতিয়াহ'লে মোৰ লগত আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। What गिर जाते Yes. Acha. Hey, one dunia lagi boleh tu. Aha, boleh. Tu close deh apa video tu. Oh. Rajdhanini tidak. Hello.
ইমান ধুনীয়া এইটো ইমানেই ধুনীয়া লাগিছে গছ আহা দেখলে আহা আমি এয়া চাংঘৰত এতিয়া বহি আছোঁ এয়া অলপ ভাগৰ মাৰিছোঁ সঁচাকৈ বহুত বেছি ভাগৰ লাগিছে এয়া চবফালে দেখাই দিছোঁ দেখিবলৈ ইমান বেছি ভাল পানী গাড়ীত আছে এয়া দেখাই দিছোঁ আপোনালোকক ধুনীয়াকৈ এয়া চাওক বেলিও ডুবিছে আমিও এয়া উভতিছোঁ আৰু তেতিয়াহ'লে আমাৰ ভিডিঅ'টো যদি ভাল লাগিছে তে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেতিয়াহ'লে আজি ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ আজিলৈ আহিছোঁ বাই বাই